Well, that's practice making me itch. সশ্ৰদ্ধ প্ৰণাম আৰু মৰমেৰে মই প্ৰিয়ম শইকীয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম শইকীয়ালৈ। নতুন এটা ব্লগ বনাম বুলি ভাবিছোঁ। বহুত দিনেই হ'ল ওলাই যোৱা নাই। মই ইয়াৰ পৰা আমাৰ ওচৰৰ টাউনখনেই মই দেখাগৈ নাই বহুত দিন, তাৰমানে 2 মাহ ধৰি। প্ৰথম যেতিয়া ঘৰলৈ আহিছিলোঁ গুৱাহাটীৰ পৰা, তাৰপিছৰ পৰা মই যোৱাই নাই। গতিকে আজি যাম, তাৰমানে মই মামাৰ ঘৰলৈ যাম। আৰু ব্লগটো হ'ব তাৰমানে আমাৰ লখিমপুৰৰ গৌৰৱ, আমাৰ লখিমপুৰ জিলাৰ তাৰমানে অসমৰে গৌৰৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীৰ ওপৰত। গতিকে মই নাজানো ব্লগটো মই কাইলৈ যাম তালৈ, কিন্তু আজি মই মামাৰ ঘৰত থাকিমগৈ। হ'ব পাৰোঁনে নোৱাৰোঁ ঠিক নাই, তাৰমানে মই নাজানো যে তাত খোলা আছেনে নাই। মই বহুত দিন দেখাগৈ নাই এইপিনে জেগাখন, নাৰায়ণপুৰৰ লেটেকু পুখুৰী। এতিয়া তাৰমানে লকডাউনত খোলা আছেনে বন্ধ আছে মই নাজানো, কিন্তু তাৰমানে মানুহ সোমাব দিব চাগে। কিন্তু ভকতৰ তাৰমানে তাত কোনো আগমন নাথাকিব, অকলে মই সোমাব পাৰিম, মই অকলে যাম। গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কাৰণ যেতিয়া লকডাউন খোলে মই আকৌ গুচি যাবলগীয়া হ'ব। গতিকে মই ওচৰে পাঁজৰে আমাৰ ঘৰৰ ওচৰে পাঁজৰে থকা যিমানখিনি জেগা আছে, গতিকে এইটো দেখাবই লাগিব এইটো চান্সতে, নহ'লে আৰু কেতিয়া হ'ব ঠিক নাই। গতিকে ব'লক। পেকিংটো কৰি লৈছোঁ, সেইটো বেগ লৈ লৈছোঁ। এইডাল চাৰ্জাৰ লৈ লৈছোঁ চি টাইপৰ, তাৰমানে মোৰ মোবাইলৰ চাৰ্জাৰ চবতে চব চাৰ্জাৰ নাখায়, চি টাইপ। এণ্ড এইটো কেমেৰাটো লৈ লৈছোঁ মই, কেমেৰা এইটো চিনেমেটিক শ্বটৰ কাৰণে ছনী 5S অপটিকেল জোন 20.1 মেগাপিক্সেল। এইটো চিনেমেটিক শ্বট ল'বলৈ বহুত মজা, চ' এইটো লৈ লৈছোঁ। এণ্ড এইটো এডাপ্টৰ আছে, কেমেৰা এণ্ড চাৰ্জাৰ ডাটা কেবল চব একেলগে। এইটো ট্ৰাইপডটো লৈ লৈছোঁ মই। এণ্ড আৰু এই হেডফোনডাল আছে মোৰ মাইক হিচাপে ইউজ কৰিম। চ' এয়াই আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে যে মোৰ কাপোৰ নাই। মাত্ৰ 2টা চাৰ্ট আনিছিলোঁ, 7 দিনৰ কাৰণে আহিছিলোঁ ঘৰলৈ, কিন্তু লকডাউন এয়া। গতিকে চাৰ্ট নাই, পিন্ধিবলৈ কাপোৰ নাই। গতিকে যদি এতিয়া ওলাই যাম বিহপুৰীয়া বা টাউনলৈ, চ' তাত যদি কিনিব পাৰোঁ কিনিম, কাপোৰো কিনিম। এতিয়া তাৰমানে এটা লেতেৰা হৈছে আৰু ইটো লেতেৰা কৰি আছোঁ, সেয়াই জীৱন। বেছি দূৰ নাই, মই পালোহি আৰু মামা ঘৰ দেখিছে এইপিনে সূৰ্যও ডুবিব হ'ল, বেলি ডুবিব হ'ল। গতিকে আজি আৰু দেখুওৱা নহয়, নাই মই লেটেকু পুখুৰীখন পাৰ হৈ আহিলোঁ, দেখিছে বেলি ডুবিব হ'ল। গতিকে মই মামা ঘৰত পাম, আপোনালোকক কাইলৈ ভিডিঅ'টো দেখুৱাম, তাৰমানে দেখুৱাম ধানখন দেখুৱাম। এতিয়া তাৰমানে সন্ধিয়া হ'ল আৰু ভিডিঅ' শ্বুট কৰিবলৈ এতিয়া দিগদাৰ হ'ব। গতিকে দি নেক্সট ডে'। চ' এতিয়া মই কালি যিহেতু ব্লগ কৰা নহ'লে, আজি মই আপোনালোকৰ আহি পেলাই উপস্থিত হৈছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত। 2খন থান আছে ইয়াত। প্ৰথমখন থান মোৰ এয়া সন্মুখত এভাগ, আৰু এভাগ আছে, কিয় দুভাগ আছে মই নাজানো। আপোনালোকৰ যদি জানে কমেণ্ট কৰি জনাব কোনোবাই দুভাগ থান কিহত আছে। কিন্তু তাৰমানে এই এৰিয়াটোতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিলে। গতিকে ব'লক আমি ভিতৰলৈ সোমাওঁ। আৰু ইয়াত বহুতো চাবলগীয়া বস্তু আছে। মাধৱদেৱে গা ধোৱা কুঁৱা আছে, নিজে স্থাপন কৰা থাপনা আছে। গতিকে ভকতসকলক মই সুধিম আৰু ব'লক চাওঁগৈ এতিয়া। এইখন হ'ল থানৰ মূল দুৱাৰ, ইয়াৰ পৰা সোমাই যায়। এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী, 1411 শকাব্দ মানে। দেখিছে এইপিনেদি সোমাই আহে বিহপুৰীয়াৰ পৰা। আপোনালোকে আহি পেলাই এই ৰাস্তা দি সোমাব লাগিব। এয়া হ'ল প্ৰৱেশদ্বাৰ। ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। ইয়াত কিমান চাফ চিকুণ আৰু সুন্দৰকৈ ৰাখিছে পৰিচালনা সমিতিয়ে। আমাৰ লখিমপুৰৰ তথা অসমৰ এক ঐতিহ্যপূৰ্ণ ঠাই। ইয়াত এতিয়া কোনো তেনেকৈ মানুহ লগ পোৱা নাই, ভকতো নাই কোনো। আছে বোলে, সুধিবগৈ লাগিব মই, লগ পোৱা নাই। তাৰমানে এতিয়া বন্ধত কোনো নাহে ইয়ালৈ, অহা নাই কোনো, নহ'লে বহুত মানুহ থাকে। এতিয়া মই সেইফালে তাত থাকে ভকতসকল থাকে, তাত যাম আৰু গৈ পেলাই যদি লগ পাওঁ তেতিয়া মই লৈ পেলাই আপোনালোকক, ভকত এজনক লগত লৈ আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মোৰ লগত মোৰ অনুৰোধ ৰক্ষা কৰিবলৈ আমাৰ লগত আছে থানৰ বলোৰাম আতৈ। ধন্যবাদ আপোনাক বহুতখিনি।
গতিকে তাৰমানে মই বিশেষ ইমান নাজানো, ইয়াৰে ল'ৰা হয় যদিও তাৰমানে যদি আপোনালোকক কিবা এটা ভুল তথ্য দি দিওঁ, গতিকে সেইটো এটা কথাটো বেয়া হৈ যাব। সেইকাৰণে মই তেওঁক অনুৰোধ কৰিলোঁ, আৰু ইমান ৰ'দত গৰমত মই এতিয়া দুপৰীয়া আহিছোঁ, তেওঁ মোৰ অনুৰোধ ৰক্ষা কৰি পেলাই আমাক দেখুৱাবলৈ কৈছে। গতিকে তেওঁ প্ৰথমতে ইয়াৰ লেটেকু পুখুৰীটো আপোনালোকক ক'ব। এই শংকৰদেৱ আলিপুখুৰী স্থানত জন্মগ্ৰহণ কৰিছিলে আৰু মহাপুৰুষ মাধৱদেৱ লেটেকু পুখুৰী পাৰত হৰিশিঙীয়া বৰাৰ আশ্ৰয় গৃহত তেখেত জন্ম হৈছিলে। এই ঐতিহ্য পুখুৰীভাগ বৰ্তমান এতিয়া আমি সংৰক্ষণ হিচাপে আমি ৰখোৱা হৈছে। আগৰ এইবিলাক পিটপতি হেৰি আছিলে, এতিয়া চাফ চিকুণ কৰি আমি ইয়াত মাছ কাছ এনে মানে এটা আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে ৰখোৱা হৈছে। আৰু এই পুখুৰীটোৰ কাষত এজোপা আমাৰ জৰি গছ আছে। এই জৰি গছজোপা প্ৰাচীন হিচাপতে আছে আৰু এতিয়ালৈকে আমি অনুমান কৰা নাই, এইটো আমি এতিয়া 500 বছৰৰ হেৰিয়ৰ বুলি আমি অনুমান কৰি থকা হৈছে। 500 বছৰ জৰি গছজোপা আৰু এই পুখুৰীভাগ এইটো এটা মানে আগৰ হাবি জংঘল কটাৰ আগৰ পৰা এই জৰি গছজোপা বৰ্তমান আছে। আৰু আমি সৰু কালৰ পৰা বৰ্তমান জৰি গছজোপা তেনেকেই আছে, ইয়াতে মৰি থাকে, আকৌ তাতে গছ হৈ থাকে। গতিকে এই পুখুৰীভাগ এতিয়া আমি প্ৰাচীন হিচাপে বস্তুটো মাছ কাছৰ এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে আমি ৰখোৱা হৈছে বৰ্তমান। এইটোকে লেটেকু পুখুৰী, লেটেকু পুখুৰী এভাগ মই আপোনালোকক এতিয়া দেখুৱাম। আমাৰ আঁতৰে কোৱা মতে এয়া হ'ল ঐতিহাসিক লেটেকু পুখুৰী। আপোনালোকে দেখা পাইছে, এয়াই হ'ল ঐতিহাসিক লেটেকু পুখুৰী। আৰু আমাক যিহেতু কৈছিলে আঁতৰে জৰিজোপাৰ কথা, জৰিজোপাৰ সেই জৰিজোপাৰ কথা কৈছে, কিন্তু আমি তালৈ এতিয়া যাবলৈ হ'লে বহুত এতিয়া ৰ'দ দি আছে, দুপৰীয়া সময়, এই হাবি হৈ আছে অলপ, এতিয়া চাফ চিকুণ কৰিবলৈ মানুহে যিহেতু পৰিস্থিতি অলপ বেয়া হৈ আছে, গতিকে এই জৰিজোপাৰ কথা কৈছে। এয়া বৰ্তমান মহাপুৰুষ মাধৱদেৱৰ জন্মৰ ভেটিভাগ। এই ভেটিভাগ এজোপা বামুণী বটগছে আবৃত কৰি আছিলে। সেই সময়ত এজন কাঁচি কটা ভকতক সপোনত চেতাইছিলে, এজন বামুণী বটগছে এই ভেটিভাগ আবৃত কৰি আছে, উদ্ধাৰ কৰিব লাগে। তেতিয়া আমাৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত পৰি মাজুলীৰ পৰা উত্তৰ দিশলৈ সত্ৰৰ স্থানান্তৰিত কৰিবৰ কাৰণে সেই সময়ত টিপিলিঙৰ এটুকুৰা ভূমিত আমাৰ ভুকু চাৰিআলি সমীপত টিপিলিং জেগা এখনত আমাৰ মাটি চাবৰ কাৰণে সেইখন সত্ৰৰ স্থানান্তৰিত কৰিবৰ কাৰণে তেতিয়া অধিকাৰ প্ৰভু তাত অস্থায়ী হিচাপে বাহাৰ পাতি আছিলে। তেতিয়া এই জন্ম ভেটিভাগৰ কথা বুৰঞ্জী মতে, চৰিত্ৰৰ পুথি মতে মহাপুৰুষ মাধৱদেৱ জন্মস্থান যে লেটেকু পুখুৰী পাৰৰ হৰিশিঙীয়া বৰাৰ আশ্ৰয় গৃহত যে জন্মগ্ৰহণ হৈছিলে, এই কথাটো বুৰঞ্জী মতে আছিলে, কিন্তু ভেটিভাগ উদ্ধাৰ হোৱা নাছিলে। 1951 চনৰ কথা। সেই তেতিয়া অধিকাৰ প্ৰভুক ইয়াৰে এজন স্থানীয় গাঁৱৰ ভকতে, তেওঁৰ নাম শ্ৰীকুৰ ফান্দি, তেখেতে হাতী দি পঠিয়াই দিছিলে অধিকাৰ প্ৰভুৰ ওচৰলৈ। আৰু অধিকাৰ প্ৰভুৱে আহি এই জন্ম ভেটিভাগলৈ আহিলে, আহি ৰাইজৰ সহযোগত হাবি, এই অটব্য অৰণ্য হাবি, ইয়াত মানে হিংসু জন্তু থাকে, গতিকে তেখেতসকলে হাবি কাটি কাটি মানে বামুণী বটগছজোপা বিচাৰি পোৱা নাছিলে। পিছৰ পৰ্যায়ত তেখেতসকলে সেই পুখুৰীভাগো উদ্ধাৰ হৈছিলে। আৰু এই বামুণী বটগছজোপা পিছৰ পৰ্যায়ত যেতিয়া উদ্ধাৰ হোৱাত সকলো ৰাইজে হৰিধ্বনি কৰি তেখেতসকলে ইয়াত দুগছ বন্তি প্ৰজ্বলিত কৰিবৰ কাৰণে এটা মনোবস্ত কৰিলে। আৰু এগছ মহাপুৰুষ মাধৱদেৱৰ নামত, এগছ শ্ৰী শংকৰদেৱৰ নামত তেখেতসকলে দুগছ বন্তি প্ৰজ্বলন কৰিলে, কমলাকান্ত দেৱ গোস্বামী প্ৰভু প্ৰয়াত। আৰু সেই বন্তি গছ লগাই হোৱাৰ পিছত অধিকাৰ প্ৰভু সেই অস্থায়ী পামলৈ গ'ল আৰু গাঁৱৰ গৃহস্থী সকলো ঘৰে ঘৰে গ'ল। পিছৰ দিনা সকলোখিনি আহি যেতিয়া অটব্য অৰণ্যৰ মাজত যেতিয়া সেই ভেটিভাগ চাবলৈ বা বন্তিগছ চাবলৈ আহিলে, অহা তেতিয়া মাধৱদেৱৰ নামত লগোৱা বন্তিগছ প্ৰজ্বলিত হৈ আছে আৰু বাকী সিগছ বন্তি নুমাই থকা হ'ল। আৰু সেয়াই তেতিয়া আমাৰ প্ৰথম আৰম্ভণি হৈছিলে। সেই 1951 চনৰ পিছৰ পৰ্যায়ৰ পৰা আমাৰ অস্থায়ী হিচাপে আমাৰ মানে নামঘৰ এনেকৈ সকলোৱে বাঁহ বেত এনেকৈ সকলোৱে আনি পেলাই তাত আমাৰ এটা নিৰ্মাণ কাৰ্যত আমাৰ আৰম্ভ হৈ প্ৰক্ৰিয়া তেতিয়া বৰ্তমানলৈকে এই থানখন এটা জাক জিলিকা হিচাপে পৰিগণিত হৈ গৈছে। বিশ্ব দৰবাৰত আজি মহাপুৰুষ মাধৱদেৱ জন্মস্থানভাগ চাবৰ কাৰণে সুদূৰ বিদেশৰ পৰ্যটকসকলো আহিছে। বৰ্তমান ইয়াত থকা মেলা সকলোখিনি ব্যৱস্থাখিনি কৰা হৈছে আৰু আমাৰ স্থায়ী হিচাপে ভোজনালয়ো আমাৰ নিৰ্মাণ কৰা হৈছে সৰহীয়া যাত্ৰীসকলক তেখেতসকলক ভোজন কৰিবৰ কাৰণে। আৰু থকা মেলা আমাৰ অতিথিশালাখিনিও আছে। আৰু সেইখিনি আমাৰ বৰ্তমান এই থানখনৰ আমি ৰাইজক যেনিবা এটা সুবিধা দিবৰ কাৰণে আমাৰ পৰিচালনা কমিটিয়ে এটা পদক্ষেপ ভালকৈ লৈ আছে বৰ্তমান। আৰু এই ভাগ আমাৰ নাটঘৰ, নাট মানে ইয়াত
কুঁৱাটো আছে ইয়াত কুঁৱাটো সংৰক্ষণ কৰিবৰ কাৰণে আমি ইয়াত বস্তুটো ভালকৈ বনাই দিয়া হৈছে আৰু ইয়াৰ পানী বহুত দূৰৰ পৰা আহি তেখেতসকলে ইয়াৰ পৰা পানী ভোজন কৰে আৰু তেখেতসকলে ঘৰলৈও লৈ যায়। গতিকে এই কুঁৱা ভাগ আমি বৰ্তমান সংৰক্ষণ হিচাপে আছোঁ কৰাৰ উজিৰৰ গীত আৰু এই ভাগ আমি ভেটি ভাগ আমি সংৰক্ষণ কৰিবৰ কাৰণে ইয়াত আমি বৰ্তমান ভেটিটো আমি চিন হিচাপে ৰাখি থোৱা হৈছে। ওচৰা ওচৰিকৈ দুটা ভেটি আছিলে, এয়া হৰিশিঙীয়া বৰাৰ ভেটি আৰু সেয়া মহাপুৰুষ মাধৱদেৱৰ জন্ম ভেটি ভাগ। এয়া হ'ল কুঁৱা, যি আমাৰ আঁতৰে কুঁৱা ভাগ। বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈ পানী নিবলৈ আহে মানুহ, দেখিছে। এইবাৰ কুঁৱা ধুনীয়াকৈ বনাই মেলি থৈ দিছে সংৰক্ষণ কৰি। এই গাঁও আপোনালোকে দেখিলে এইভাগ হ'ল প্ৰথম গুৰুআসন। 1951 চনতে এইভাগ স্থাপন কৰা হৈছিলে গুৰুআসন। ইয়াত সংৰক্ষণ কৰি থোৱা হৈছে আৰু তাত নতুনকৈ গুৰুআসন পতা হ'ল। বহুত পুৰণা হিচাপত আছে এজোপা গছ, আমি এজোপা সংৰক্ষণ হিচাপে ৰাখিছোঁ। বহুত দূৰ দূৰণিৰ পৰা যাত্ৰীসকলে ইয়াৰ পৰা ঔটেঙা তেখেতসকলে নি পেলাই ভোজন কৰেগৈ। গতিকে এই ঔটেঙাজোপা আমি সংৰক্ষণ হিচাপে আমি বস্তু ৰাখি থোৱা হৈছে। কীৰ্তনঘৰত আমি সোমাবলৈ আমি আৰম্ভ কৰি আহিছোঁ। এয়া ৰাঙলী চৰা বুলি কয়। ৰাঙলী চৰা আমি এতিয়া দৰজা খুলি পেলাই ভিতৰলৈ সোমাই আহিছোঁ। আমাৰ এই কীৰ্তনঘৰ ভাগ 8যোৰ বৰখুটাৰে আমাৰ নিৰ্মিত হৈছে আৰু ইফালে আমাৰ গুৰুআসন ভাগ আগত আছে। গুৰুআসন আৰু এই গুৰুআসন আৰু এই ভাগ আমাৰ এভাগ গছা আছে, যি ভাগ আমাৰ ভক্তি প্ৰজ্বলিত আমাৰ ব্যৱস্থা হৈ আছে। আৰু এই গছা ভাগ মই এভাগ কথা ক'বৰ কাৰণে আগবাঢ়িছোঁ। আমি সৰুকালৰ অৱস্থাত তেতিয়া আমাৰ বয়স 8 বছৰ হৈছিলে। সেই সময় আমাৰ প্ৰয়াত কমলাকান্ত দেৱ গোস্বামী প্ৰভুশ্বৰ এই জন্মস্থানত আছিলে। প্ৰয়াত যোগেন বৰা আমুকতা, প্ৰয়াত ডিম্ব আতৰি, এনে প্ৰমুখ্যে কেইবাজনো ভকত থকা এগৰাকী ছোৱালী তেওঁ সপোনত দেখুৱাইছিলে এই গছা ভাগ, যি আমাৰ শংকৰদেৱ মাধৱদেৱ যোৰহাট গেলেগিৰিত মণিকাঞ্চন সংযোগ হৈছিলে। কালৰ ক্ৰমত প্ৰাকৃতিক কিবা এটা স্বৰূপত সেই গছা ভাগ উত্তৰ দিশলৈ স্থানান্তৰিত হৈছিলে। তেতিয়া এই গছা ভাগ যেতিয়া ছোৱালীজনী যেতিয়া সপোনত চেতাইছিলে, তেতিয়া সপোনত তেখেতে পালে ছোৱালীগৰাকীয়ে, আৰু ছোৱালীগৰাকী সম্পূৰ্ণ জতা হৈ গৈছিলে। আৰু সেই কুমাৰী ছোৱালীগৰাকীয়ে নিজে কণ্ঠত কৰি আমাৰ এই জন্মস্থানৰ ভাগলৈ তেখেতে আপোনকৈ আহিছিলে। তেতিয়া আমাৰ অধিকাৰ পুৰুষসকলে আদৰ কৰি পেলাই সেই গছা ভাগ থ'বৰ কাৰণে পাত্ৰৰ ব্যৱস্থা কৰি দিছিলে। আৰু সেই নীতি নিয়মৰ মাধ্যমেৰে সেই গছা ভাগ আমাৰ ইয়াত স্থাপিত কৰা হ'ল। আৰু এই গছা ভাগৰ যিসকলে কায়বাক্য মনে এই গছা ভাগলৈ বন্তি প্ৰজ্বলিত কৰিবৰ কাৰণে তেখেতে আগবঢ়ায়। গতিকে সেই আমাৰ মনোবাঞ্ছা পূৰণ হোৱা আমি দেখি আহিছোঁ। আৰু বৰ্তমান যিসকলে এই কথা ফাকি জানিছে, বা মই কিবা এটা চেনেলত এই কথা ফাকি কৈ থকা হৈছিলে এই গছা ভাগৰ কথাটো, তেতিয়া আমি দেখা পালোঁ বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই তেখেতসকলে ইয়াত তেল বন্তি দিবৰ কাৰণে আহে। আৰু
ভগৱন্তে সেই মনোবাঞ্ছা পূৰণ কৰা আমি সপোন বৰ্তমান দেখি থকা হৈছে। ঘৰ বুলি কয় আমাৰ সত্ৰীয়া ভাষাত বাসাঘৰ বুলি কয়, এনেই আমি ঘৰ বুলি আমাৰ যিটো সচৰাচৰ কৰা হয়। আৰু এই বাসাঘৰখন যেতিয়া আমাৰ এই জন্মস্থানখনৰ যেতিয়া উদ্ধাৰ হৈছিলে হোৱা তেতিয়াৰ পৰাই এই বাসাঘৰখন তেতিয়াৰ পৰা আমাৰ ইয়াত বৰ্তমানলৈকে আছে। আঁতৰিক বিদায় দিলোঁ, এয়া বহা। আৰু এটা গুৰুত্বপূৰ্ণ কথা, ইয়াত যদি কোনোবাই যদি শৰাই দিবলৈ হয় তেতিয়া শৰাই আনি পেলাই এই বহাতে দিলেই হ'ল। আঁতৰিসকলে আঁতৰিয়ে গ্ৰহণ কৰে আৰু পিছত ইয়াত সেই নাম হয়, গতিকে শৰাই আহিলে ইয়াত দিলেই হ'ল। মই আহি উপস্থিত হৈছোঁ দ্বিতীয়খন থানত। আপোনালোকে দেখিছে ৰঙাজান থান, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান। ইয়াত এইটো মাধৱদেৱৰ জন্মস্থান উজিৰৰ টোল বুলি কোৱা হয়। দ্বিতীয়খন থান ৰঙাজান থান। গতিকে বলক ভিতৰলৈ যাওঁ আৰু কি কি আছে। আমি গৈ আছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পদচিহ্ন চাবলৈ, ভৰিৰ খোজ চাবলৈ। মানে গৰমত বহুত অৱস্থা বেয়া হৈ গৈছে মোৰ, সাংঘাতিক গৰম, দুপৰীয়া খাই লাগিছোঁ। গতিকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৱে জানক এই ঐতিহ্যপূৰ্ণ ঠাইখনৰ বিষয়ে লখিমপুৰৰ। কোনো নহ'লেও মোৰ ভাই বন্ধু যিমানখিনি লখিমপুৰবাসী ভাই বন্ধু আছে সকলোৱে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে যিমান পাৰে। বহুতো নেদেখা মানুহ আছে এতিয়া লখিমপুৰতো, মই জনামতে বহুত মানুহে আমাৰ এই ঐতিহ্যপূৰ্ণ ঠাইখন দেখাহি নাই। গতিকে এটা চেষ্টা কৰিলোঁ ঘৰত থকা সময়খিনিতে দেখুৱাবলৈ। গতিকে আপোনালোকেও যাতে শ্বেয়াৰ কৰি পেলাই সকলো লগতে এই ঐতিহ্যপূৰ্ণ আৰু মহত্বপূৰ্ণ এখন সুন্দৰ ঠাই আমাৰ লখিমপুৰত আছে। গতিকে সকলোকে যাতে দেখুৱাই শ্বেয়াৰ কৰে ভিডিঅ'টো। লং বাই পিন্ধি আছোঁ কাৰণে সোমোৱা নাই, এয়া আমাৰ ককাই মোক দেখুৱাবলৈ আনিছে বাহিৰতে। এইটো ইয়াত মাধৱদেৱৰ ভৰি খোজ আছে। এইফালৰ পৰা আপোনালোকে চালে এইখনত এয়া দেখিছে সৰুকালৰ ভৰি খোজ, এই একেবাৰে সোঁহাতে। এয়া কেমেৰাত আপোনালোকে ইমান স্পষ্টভাৱে ধৰিব নোৱাৰিলেও ইয়ালৈ আহি পেলাই যেতিয়া আপোনালোকে চাব আপোনালোকে ধৰিব পাৰিব। এয়া আপোনালোকে দেখিছে কাষৰ পৰা চালে এয়া মাজত, আৰু এইপিনে আছে হাতৰ খোজ। আপোনালোকে ইয়ালৈ আহি পেলাই চাব লাগিব সুন্দৰকৈ, তেল দিলে জিলিকে। ইয়াতে আছে, এই শিলতে আছে মাধৱদেৱৰ সৰুকালৰ ভৰি খোজ আৰু হাতৰ খোজ। তেওঁলোকক দেখুৱালে আমাক ভৰিৰ খোজটো, কিন্তু কেমেৰাত আপোনালোকে ইমান ফটককৈ ধৰিব নোৱাৰিব। মই আপোনাক এটা চিন হিচাপে দেখুৱাইছোঁ আপোনালোকক। এই পুখুৰীটো দেখিছে আপোনালোকে, এই পুখুৰীটোত বহুত মাছ আছে, ডাঙৰ ডাঙৰ মাছ জীয়াই। আৰু ইয়াত তাৰমানে বিস্কুট দিলে, ইয়াতে পানী নাই, পানী বাঢ়িলে আপোনাৰ এই খটখটি ওপৰত পায়হি, পানী আহি পেলাই ওপৰত পাৰ মানুহবিলাকে ইয়াৰ পৰা বিস্কুট দিলে ডাঙৰ ডাঙৰ মাছ একদম ইয়াত বিস্কুট খাবলৈ ওলাই আহে, পূৰা খলকনি তোলে। কিন্তু ইয়াত পানী এতিয়া কম কাৰণে মই বিস্কুট দিলে মাছ নোলাব। অলপ দিনৰ পিছত পানী পূৰা হ'ব, তেতিয়া ইয়াত পূৰা মাছ ওলাব। বিস্কুট দিলে, মুড়ি দিলে মাছে আহি পেলাই খায়হি।